হাই গাইজ, আমাৰ এইফালে কালিৰ পৰা ইমান বৰষুণ দিছে, ইমানেই বৰষুণ দিছে, ক'তো ওলাইও যাব নোৱাৰি। সেইবাবে ভাবিলোঁ ঘৰতে আজি ৰাতিপুৱা ব্ৰেকফাষ্টত কিবা এটা ভাল বনাই খাওঁ। আহক, মই ব্ৰেড আমলেট ৰেচিপিটো বনাবলৈ লৈছোঁ। সেইবাবে মই ডিম দুটা লৈছোঁ আৰু ডিম দুটা মই এনেধৰণে ভাঙি লৈছোঁ। এই ৰেচিপিটো খাই কোনে কোনে ভাল পায় আপোনালোকে জনাবচোন। মই এইটো ৰেচিপি আজি ফাৰ্ষ্ট বনাইছোঁ আৰু ইয়াতে মই এতিয়া এটা পিঁয়াজ এনেধৰণে সৰু সৰুকৈ কাটি দিছোঁ আৰু এচামুচ জিৰা গুড়া, এচামুচ জলকীয়া গুড়া আৰু সোৱাদ অনুসৰি মই ইয়াত নিমখ দিছোঁ আৰু জলকীয়া এটাও মই সৰু সৰুকৈ কাটি দিছোঁ। আপোনালোকে যদি জ্বলা খাব নোৱাৰে তেতিয়াহ'লে জলকীয়াটো স্কিপ কৰিব। মই বহুত বেছি জ্বলা খাওঁ, সেইবাবে মই ইয়াত জলকীয়াটো এড কৰিছোঁ আৰু এতিয়া মই এই ডিমখিনি ভালদৰে ফেটি লৈছোঁ। একেৰাহে বৰষুণ দি থাকিলে ৰাতিপুৱা বা সন্ধিয়া কিবা এটা চাটফাটা খাব মন যায় ন। মোৰ বাৰু বেছিকৈ সন্ধিয়াকৈ মন যায়, কিন্তু আজি মই ৰাতিপুৱাই বনালোঁ। বাতিটোত ভালদৰে ব্ৰেড পিচ ধুনীয়াকৈ ইলুটি শিলুটি কৰিব নোৱাৰি কাৰণে মই এখন প্লেটত ডিমৰ যোনখিনি ফেটি ৰাখিছিলোঁ সেইখিনি মই এখন প্লেটত ট্ৰেন্সফাৰ কৰি ল'লোঁ আৰু এতিয়া এখন কেৰাহী মই গৰম হ'বলৈ দি ল'লোঁ। তাতে মই অলপমান ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যদি বিচাৰে মিঠাই তেল ব্যৱহাৰ কৰিব তেতিয়াহ'লে মিঠাতেলো ব্যৱহাৰ কৰিব পাৰে আৰু মই এতিয়া সেই ৰিফাইন তেলখিনিতে এচামিচ ঘি দিছোঁ আৰু এয়া ব্ৰেড এপিচ লৈছোঁ। লৈ পেলানি এনেধৰণে ধুনীয়াকৈ ইলুটি শিলুটি কৰি দিছোঁ যাতে ভালদৰে ডিমখিনি ব্ৰেড পিচত লাগে আৰু যোনখিনি ৰিফাইন তেল আৰু বাটাৰ গৰম কৰি ৰাখিছিলোঁ তাতে মই ব্ৰেড পিচ দি দিছোঁ। আপোনালোকে যদি ভাবে মচমচীয়াকৈ খাওঁ তেতিয়াহ'লে কমকৈ ভাজিব। মই বেছি মচমচীয়াকৈ খাই ভাল পাওঁ কাৰণে মই বেছিকৈ মচমচীয়া হোৱাকৈ ভাজিছোঁ আৰু ব্ৰেড পিচ মই এনেধৰণে দুভাগ কৰি কাটি দিছোঁ। মই ট্ৰেংকুলাৰ শ্বেপত কাটিম বুলি ভাবিছিলোঁ, কিন্তু মোৰ হাজবেণ্ডে কৈছে যে এনেধৰণে চিধাকৈ কাটা। আপোনালোকে যেনেকুৱা শ্বেপত বিচাৰে তেনেকুৱা শ্বেপতে কাটিব পাৰে। মই এতিয়া বাকীখিনিও এনেধৰণে ভাজি ল'লোঁ। মই এয়া খোৱা পাছতহে আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ। খাবলৈ বহুতেই বেছি য়াম্মি আছিলে। আপোনালোকে যদি বিচাৰে কিবা চটফাটা খাবলৈ তেতিয়াহ'লে এইটো বনাই খাব পাৰে আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই আছে যদি প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, আকৌ আপোনালোকক নেক্সট ব্লগ